হাই গাইজ, আমি যাব ওলাইছোঁ কামাখ্যা মন্দিৰ। আপোনালোক কেনে আছে? তো আশা কৰোঁ সকলো ভালে আছে। আমি যাব ওলাইছোঁ আজি কামাখ্যা মন্দিৰ। এইকেইটা মোৰ পাৰ্টনাৰ 3টামান আছে, ইমান পাৰ্টনাৰ না মোৰ। তো আমি ট্ৰেইন বাট চাই আছোঁ, আহিব। তো অহালৈকে বাট চাওঁ ট্ৰেইন। হাই কৰি দি হাই চেনেলটো ছাবস্ক্ৰাইব কৰিব দি হাই বাই। बड़ा हरामी हो बेटा। ছাবস্ক্ৰাইব কৰিব দি চেনেলটো, আনফলো মাৰ। कहना क्या चाहते हो? গৈ আছোঁ বামুণীগাঁও ৰেল ষ্টেচনত আৰু আমি যাব গৈ আছোঁ কামাখ্যা মন্দিৰ। তো অম্বুবাচী মেলা হৈ আছে কামাখ্যা মন্দিৰত। আপোনালোক তাত গৈ সকলোখিনি দেখাম, শুনাম, যি জানো তাকে ক'ম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ হৈ গ'ল টিকট। বন্ধুসকল, এইখনেই হ'ল দীপৰ বিল। এয়া আমি পালোঁ কামাখ্যা ৰেল ষ্টেচন। ষ্টেচনৰ পৰা আমি বেটাৰী গাড়ীত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আমি আহি পালোঁ। এতিয়া অলপমান খোজকাঢ়ি যাব লাগিব আমি। এইটো হ'ল বন্ধুসকল মেইন হাইৱে। বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ মা কামাখ্যাৰ গেট। আৰু ইয়াত লগাই দিছে হেপী অম্বুবাচী মেলা। বন্ধুসকল, আপোনালোকৰ যদি পানী পিয়া লাগে তেতিয়াহ'লে ইয়াত খোৱা পানীৰ বিনামূলীয়া ব্যৱস্থা কৰিছে। সকলো ভক্তবৃন্দলৈকে অনুৰোধ, আপোনালোকে কলৰ ফোনৰ চেনৰ ওপৰত নজৰ দিব আৰু মানি বেগটোৰ ওপৰত নজৰ দিব। বন্ধুসকল, কিমাননো আৰু এই মানুহবিলাক চাই থাকিম। আমি এতিয়া যাম অলপ ইতিহাসৰ ফালে। বন্ধুসকল, এই মা কামাখ্যা শক্তিপীঠ আমাৰ অসমৰ কামৰূপ মেট্ৰ' জিলাৰ গুৱাহাটী চহৰৰ নীলাচল পাহাৰত অৱস্থিত। বন্ধুসকল, এই মা কামাখ্যা মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলা উদযাপন কৰা হয়। হাউচ দা জোছ ব্ৰ, পাৱাৰ থাকিব পাৱাৰলেছ ব্ৰ। এই মা কামাখ্যা ধামলৈ বিভিন্ন প্ৰান্তৰ পৰা বহুতো পৰ্যটক অহা দেখা যায়। বেলেগৰ দৰে আমিও আহিছিলোঁ মেলা চাবলৈ, কিন্তু ইয়াত মেলা চোৱা সম্ভৱ নহ'ব কাৰণ ইয়াত থিয় দিবলৈও ঠাই নাই। এইটো বহুত ভাল কাম কৰিছে, মানে লেডিজ এটা চাইড আৰু বইজ এটা চাইড। দেৱী দুৰ্গাৰ পবিত্ৰ 108 শক্তিপীঠ হিচাপে স্বীকৃত কামাখ্যা মন্দিৰটো কামদেৱে বিশ্বকৰ্মাৰ সহায়ত নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। মহান মা কামাখ্যা অম্বুবাচী মেলা কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱ উদযাপন কৰা হয়। দেৱী শক্তিয়ে মেলা উদযাপন কৰা দিনবোৰত ঋতুস্ৰাৱৰ মাজেৰে পাৰ হয়। সেয়েহে তীৰ্থযাত্ৰীসকলৰ বাবে মন্দিৰটো 3 দিনৰ বাবে বন্ধ থাকে। বেছিভাগ মন্দিৰৰ বিপৰীতে মা কামাখ্যা মন্দিৰৰ কোনো মূৰ্তি নাই। ইয়াৰ পৰিৱৰ্তে উপাসনাৰ বস্তু হৈছে সতী দেৱীৰ দেহৰ অংগ। ই মন্দিৰৰ একেবাৰে ভিতৰত অৱস্থিত। বন্ধুসকল, এইটোৱে হ'ল মা কামাখ্যাৰ মেইন মন্দিৰ আৰু ইয়াতে মা কামাখ্যা বিৰাজমান হয়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মানুহৰ ভিৰৰ বাবে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভালকৈ। তো আৰু আহিম ইয়াত, মানে মানুহৰ ভিৰৰ বাবে মানে কেমেৰা এলাও নেদে য'তে য'তে, মানে মানুহ বহুত ভিৰ হৈছে। তো সেইটো কাৰণে মানে ভিডিঅ' বনাব মানা কৰিছে। মানে যিখিনিত মানা কৰিছে সেইখিনি কৰাও নাই আমি। তো হ'ব আৰু।